চাহ খোৱাৰ পিছত আমি মেজিৰ ওচৰত বহিলোঁ অলপ। তাৰপিছতে আকৌ পুৱা জলপান খাবলৈ হ'লেই নহয়। এয়া দেখিছেনে, সকলোৱে আহিলে জলপান খাবলৈ। আৰু পাপাই খালে, দাদাই খালে, আৰু মায়ে অকণমানটো খুৱাই আছিলে। মই আকৌ এয়া বানবাটিত খাইছোঁ দেই, ভাল পাওঁ। আৰু মোৰ মাতটো শুনিতো গম পাইছে, পূৰা চৰ্দি কাহ। কিন্তু বিহু জলপান খাবলৈ এৰা নাই দেই। বছৰেকীয়া বিহুটো এবাৰহে আহে, খাবই লাগিব নহয় জানো। দৈ দি পেলাই খাই দিছোঁ আৰু। ইফালে আকৌ মায়ে পনীৰ বনাই আছে, ঘৰৰ গৰু গাখীৰ দি পেলাই। বিহু বুলি বনাইছে। বিহু দিনাখন আকৌ আমাৰ ভাত নাখায় দিনত। আপোনালোকে খায়নে জনাব। আৰু এয়া দেখিছেনে, আমাৰ পনীৰ হৈছেগৈ প্ৰায়। আৰু মায়ে এতিয়া কি কৰিব গম পায়নে, পানীখিনি ভালকৈ টোক খাবলৈ এনেকৈ কাপোৰ এখনত দি থৈ দিছে, হেতা এখন দি পেলাই। আৰু যিহেতু আমি বিহুত ভাত নাখাওঁ কৈছোঁৱেই, সেইকাৰণে লুচি পুৰি বনাই আছে মা আৰু বৌয়ে। 3টামান বজাতহে খাইছোঁগৈ আকৌ দেই, লগালগ নাই খোৱা জলপান খোৱাৰ পিছতেই। আপোনালোকে আজিৰ দিনটো কেনেকৈ পাৰ কৰিলে জনাব। আমাৰ কিন্তু আজিৰ দিনটো ভালে কুশলে গ'ল দেই বিহু বুলি। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। আমি আকৌ এনেকৈ খাই বৈ গধূলিকৈ আকৌ আমাৰ ঘৰৰ ওচৰতে সত্যনাৰায়ণ পূজা এভাগো আছিলে, তালৈকে বুলি গ'লোঁ। আৰু আপোনালোকক অলপ দেখাই দিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।